Hello everyone, welcome back to my YouTube channel. মই চাহেন আপোনালোকৰ হৈতে তো মই আজি যাম ৰাস চাবৰ কাৰণে তো যেহেতুকে সাজি কাছি কাপোৰ চাপোৰ পিন্ধা হৈছে মেকআপ চেকআপ হ'ল তো মই কাৰ লগত যাওঁ ৰাস চাবৰ কাৰণে তাকে আপোনালোকক দেখাম তো চাই থাকক ভিডিঅ'টো আপোনালোকে ইনায়া চোৱাচোন ইনায়া ক'ত যাই আছো আমি কোৱাচোন আমি যে ৰাস চাব যাম তাকে মাইনাই মানে ক'ব দিছে আৰু ভিডিঅ'ত আৰু মই যাম বাইটি ভিনি আৰু ইনায়া লগত যাব মুনু এনেকৈ গৈ গৈ পাই গ'লো পলাশবাৰীৰ ৰাস এইখনে হৈছে প্ৰথম গেট মিৰ্জাৰ ফালৰ পৰা গ'লে এইখন প্ৰথম গেট পোৱা যায় তো ইমান যে ভিতৰত লাইটিংবোৰ দেখা পাই কেনে মানে বহুত বেছি ভাল লাগিছে এটা কথা যে ওলাও সোমা গেটটোত সকলোৱে মানে ডিসিপ্লিন মেইনটেইন কৰিছে ধুনীয়াকৈ সোমাইছে এফালৰ পৰা সোমাইছে এফালৰ পৰা ওলাইছে লগতে কমিটি মেম্বাৰখিনিকো ধন্যবাদ ইমান ধুনীয়াকৈ মানে চলাই নিয়াৰ কাৰণে এয়া হৈছে মোৰ ফাইনেল লুক মোক বাৰু কেনেকুৱা লাগিছে কমেণ্টত জনাব এইখিনি বাৰু দেখিছেনে ইমান ধুনীয়াকৈ সজাইছে সকলোৱে মানে এইখিনিত ফটো উঠে তো আমিও উঠিছোঁ ফটো বাপৰে কি বস্তু নাপায় ৰাসত চব বস্তুৱে ওলাইছে তো এনেকৈ আমি চাই যাই আছোঁ প্ৰথমতে যাই দেখা পালোঁ এইখিনি তাৰপিছতে খুৰুঙেদি সোমাব লাগে ইমান ধুনীয়াকৈ সজাইছে সঁচাকৈ ক'ব লাগিব কিন্তু তাৰপিছত আমি চাই আছোঁ কোনফালে প্ৰথমতে যাম যিহেতুকে বহুত ডাঙৰ এৰিয়া হয় তো আমি যাই আছোঁ আপোনালোকে চাই থাকক লগতে এই গছডাল দেখিছেনে কিমান ডাঙৰ सजे बिहारी मनमोहन तेरी छवि इतनी प्यारी मन मंदिर में सजे बिहारी मनमोहन तेरी छवि इतनी प्यारी बंसी बजैया रास रचैया तारनहार मेरे तुम ही के গোটেই দেখুৱাটো সম্ভৱ নহয় তো কাষতে লাগি আছে মেলা আমি বাৰু মেলাটো গ'লোঁ তো আমি যাই এইখন কি বুলি কয় মই সঠিককৈ নাজানো তো এইখন উঠিবৰ কাৰণে মোৰ বহুত বেছিয়ে ভয় লাগে তো বাইটি আৰু মুনুৱে উঠিলে আমি বাৰু চালোঁ সিহঁতক তো আপোনালোকে চাই থাকক আমি বাৰু মেলাত বহুত বস্তুতে উঠিছিলোঁ চকৰিত উঠিছিলোঁ আৰু কিবা কিবিত উঠিছিলোঁ ট্ৰেইনত উঠিছিলোঁ কিন্তু গোটেইখিনি দেখুওৱা সম্ভৱ নহয় তাৰপিছত আমি আহিলোঁ অকণমান জুৱেলাৰী চাবৰ কাৰণে এইবোৰ দেখিছেনে ওপৰত আছে কি ধুনীয়া ধুনীয়া কেঁচা সোণৰ ছেট আৰু তলত আছে জুৱেলাৰী এইবোৰ কাণফুলি হয় কি ভেৰাইটিজ কাণফুলি লৈছে সঁচাকৈ কিন্তু বহুত ভাল লগা মাইনাৰ গোটেই বজাৰখনৰ ভিতৰত এই ডক্টৰ ছেটটোহে বোলে তাইৰ পচন্দ লাগিলে তো তাকে আৰু ডক্টৰ ছেটটো ল'লে ইফালে বাইটিহঁতে চাই থাকোঁতে ইফালে আমিও আহিলোঁ গোটেই বজাৰখন চাবৰ কাৰণে মুনুৰ লগত মুনু হৈছে আমাৰ ভিনিৰ মাহীয়েকৰ ছোৱালী তো আমাৰ হঠাৎ ইনষ্টেণ্ট প্লেন কৰা হ'ল ভিনি ক'লে যে যাবা নেকি ৰাস চাবৰ কাৰণে মোক ফোন মাৰিলে তাৰপিছত মুনুক মাৰিলে তাৰপিছত সেনেকৈ আমি হঠাৎ ইনষ্টেণ্ট অহা গ'ল এইবোৰ দেখিছেনে কি ভেৰাইটিজ বেগ ওলাইছে সঁচাকৈ কিন্তু গোটেই বজাৰখিনি মানে ইমান ভাল লাগিছে মানে চাবৰ কাৰণে আৰু কিছুমান বস্তু ল'লোঁ অৱশ্যে মই এজন দাদাক তাৰপিছত সুধিলোঁ এই ময়ূৰ পাখিখিনি আছলি না নকলি তেখেতে ক'লে আছলি তথাপি লোৱা নহ'ল মই অকণমান আগতে কৈছোঁ নহয় এইটো বস্তুত উঠিব মোৰ বহুত বেছিয়ে ভয় লাগে এজন মানে ছোৱালী না তিৰোতা গম নাপাওঁ তো তেখেতৰ উঠোতে মানে চেঞ্চ নোহোৱা হৈ গৈছে ইমান পানী ঢালিলে তথাপিও মানে হুজে নাহিল তাৰপিছত হস্পিটেল লৈ যোৱা হ'ল তাৰপিছত মই আহিলোঁ এখন দোকানত
এইটো বস্তু ৱাটাৰমেলনৰ পইচা থোৱা মোৰ ইমান যে ভাল লাগিলে কিন্তু দাদাহঁতে 500 টকা কৰি ধৰিছে মই ইমান ক'লোঁ যে দিয়ক 300 টকাত নিদিলে ৰাস বুলি ক'লে আৰু অকণমান মিঠাই চিঠাইটো বহুত বেছিয়ে ভাল লাগে খাবৰ কাৰণে আৰু চাবৰ কাৰণেও তাতকৈ বেছি ভাল লাগে তাৰপিছত আমি ঘূৰি পাকি আহি কেনে ফুচকা খালোঁ বাইটি আৰু মই পিছে বহুত বেছিয়ে ভাল পাওঁ ফুচকা খাই কেনে আৰু বাইটিও ভাল পায় মুনু আৰু ভিনি নাখালে ফুচকা খোৱাৰ আগতে আমি পিছে মিঠাই চিঠাই কিবা কিবি খাইছোঁ সেইবোৰ দেখুওৱা নহ'ল তাৰপিছত আমি মটকা কুঁৱা চাব আহিছোঁ মই পিছে ফাৰ্ষ্ট অভিজ্ঞতা হৈছে মোৰ কিন্তু বহুত বেছিয়ে ভয় লাগিছিল চাবৰ কাৰণে তাৰপিছত আপোনালোককো দেখাই আছোঁ আপোনালোকে চাই থাকক আমাৰ গাড়ী খেলা চোৱা হোৱাৰ পিছতে আমি ঘৰত যাবৰ কাৰণে ওলাইছোঁ বহুত দেৰি হৈছে ওলাই বাহিৰত দেখিলোঁ ইমান ধুনীয়া কালাৰৰ বেলুন তাৰপিছত বাইটি আৰু মই ভিনিক ক'লোঁ যে গোটেই ফুল লুকটো এবাৰ দেখুৱাই দিওঁ তাৰপিছত মাইনাৰ কাৰণে ল'লে বাইটিয়ে বেলুন তাৰপিছত মাইনাক মই সুধিলোঁ যে কেনেকুৱা লাগিলে ইয়াতে আহি কেনে আপোনালোকে শুনকচোন ভাল লাগিছে তাৰপিছত আমি হাই দাই কেনে ঘৰত আহিলোঁ যদি মোৰ ভিডিঅ'বোৰ চাই কেনে আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে মই আকৌ আহি আছোঁ আজিলৈ বাই